হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আছেনে ভালে? জনাবচোন আপোনালোক কেনে আছে? মই বাৰু বহুত ভালো নহয় বেয়াও নহয়। মই কিবা কামে আছোঁ কাৰণে ভিডিঅ' বনাবলৈ একদমেই সময় পোৱা নাই। আৰু আজি ৰাতিপুৱা উঠিয়েই একেবাৰে 5:30মান বাজিছে চাগে এতিয়া। এইখিনি টাইমতে আজি যাব ওলাইছোঁ আমি হোজাইলৈকে। হোজাই মৰিয়ম আজমল কলেজ যে আছে তালৈকে যাম। আমাৰ ভতিজী এজনী তাতে থাকে আৰু নতুনকৈ এডমিশ্যন লৈছে আৰু ফাৰ্ষ্ট আউট পাছ, গতিকে আমি ওলাইছোঁ গোটেইকেইজনী একেবাৰে তালৈকে যাবলৈকে। আৰু গাড়ীৰে অৱশ্যে আমি গুৱাহাটীলৈকে যাম, তাৰপৰা আমি ট্ৰেইনত যাম। আৰু আমাৰ বেবী একেবাৰে বহি লৈছে গাড়ীৰ সন্মুখত, বহি লৈয়ে আৰম্ভ কৰি দিছে কথা। আৰু এতিয়া বহুত ৰ'দ দিছে, বতৰ বহুত গৰম ৰ'দ, আৰু গতিকে অলপ ভয়ো লাগিছে কেনেকুৱা বা হয় কণ্ডিশ্যন। দিনটোলৈকে আহি আমি পালোঁ বাৰু বিখ্যাত শৰাইঘাটৰ ব্ৰিজ, আৰু শৰাইঘাটৰ ব্ৰিজত উঠিয়ে আমি ব্ৰহ্মপুত্ৰ নদীৰ ভিউ লৈ গৈ আছোঁ। আৰু আমাৰ বেবী টোপনিত লালকাল গৈছে, কিন্তু গৰমৰ কাৰণে তাই বাৰু শুইছে, ভালে হৈছে, যাতে ট্ৰেইনত অসুবিধা নহয় সেইটো কাৰণে শুবলৈ দিছোঁ। আহি আমি প্লেটফৰ্ম পাই গ'লোঁ, আৰু বেবীয়ে দাদাকৰ কোলাত উঠি বৰ আৰামছে গৈ আছে। টিকেটটো কৰি লওঁ বাৰু, কাৰণ যিহেতু জেনেৰেল টিকেট কৰি যাম আমি, টিকেট আগতীয়াকৈ কৰা নাই। ট্ৰেইন অহালৈকে ৱেইট কৰিব লাগিব, ট্ৰেইনখন অলপ টাইম আছে, কিন্তু আমি দেৰি হৈ কাৰণে সোনকালে আহি পাইছোঁ, যিহেতু দূৰ হয় ন আমাৰ ঘৰৰ পৰা। এতিয়া আমি ৰখি আছোঁ ট্ৰেইন অহালৈকে। ট্ৰেইন আহি পালে তাৰপিছত আমি উঠি আহি একেবাৰতে পাই গ'লোঁ আজমল কলেজ। মানে এনেকুৱা হ'ল আপোনাৰ ভিডিঅ' কৰিবলৈ নহ'ল, বহুত মানে লৰালৰি হ'ল, আৰু ইমান গেলা গৰম দিছে, একদম মানে অৱস্থা নাইকিয়া। মোৰ ভতিজীজনীয়ে আজমল ছুপাৰ ফৰ্টিত ছিট পাইছিলে, গতিকে এতিয়া ভাবিছোঁ কোনোদিনে দেখা নাই, চায়ো আহোঁ। বাপৰে ইমান ডাঙৰ বাউণ্ডেৰী, কোনফালে কি আছে ধৰিবই নোৱাৰি। এইখন চাগে কলেজ, আৰু এনেকুৱা বাউণ্ডেৰী বহুত আছে। আমি এতিয়া গাৰ্লছতহে আহিছোঁ, মানে গাৰ্লছ পাৰ্টটোত, বইজৰ পাৰ্টছ আছে আৰু কিবা কিবি পাৰ্টছ আছে তেওঁলোকৰ, মই ইমান বিশেষ নাজানো। ভিতৰত কেমেৰা এলাও হয় নে নহয় নাজানো, তথাপিতো বাৰু নামটো হ'লেও আপোনালোকক দেখুৱাওঁ। মৰিয়ম আজমল উমেন্স কলেজ অফ ছায়েন্স এণ্ড টেকন'লজি। ঠিক আছে দিয়ক, পঢ়িলোঁ বাৰু, আপোনালোকে চালে। আৰু এতিয়া কি হ'ল, ভিতৰত কেমেৰা এলাও নাই কাৰণে আমি অলপ বাহিৰলৈ ওলাই আহিলোঁ, আৰু মইনাক লৈ আহিলোঁ বাহিৰলৈ ফুৰাবলৈ, আৰু কিবা কিবি অলপ বজাৰ কৰোঁ বুলি আমি বিশাললৈ আহিছোঁ। আৰু বেবীৰ বহুত ফূৰ্তি, এইজনী হৈছে বায়েক, আৰু বায়েকৰ লগত একেবাৰে ফূৰ্তিতে ইফাল সিফাল কৰি আছে। আৰু আমি সৰু সুৰা বজাৰ কৰি এখন পাৰ্কলৈ বুলি আহিলোঁ, আৰু পাৰ্কখনত বৰ ধুনীয়া ঠাণ্ডা, আৰু আমাৰ বেবীয়ে উঠিছে পেকৰ পিঠিত। আমিও অলপ ৰেষ্ট ল'লোঁ, কিবা কিবি খালোঁ, বহুত গৰম, আপোনালোকেও পানী খাই থাকিব। আৰু আমিও আজি ঢেৰ পানী খাইছোঁ, ফ্ৰিজৰ পানী খাই অৱস্থা নাইকিয়া। তাৰপিছত আমি ঘূৰি আহি একেবাৰতে পালোঁ গুৱাহাটী ষ্টেচন। মানে পিছত আৰু ভিডিঅ' কৰিবলৈ নহ'ল, ইমান লৰালৰিকৈ আহিলোঁ। ট্ৰেইন মানে কিবা 1 মিনিটৰ কাৰণে আমি ট্ৰেইনখন ধৰি কিবাকৈ আহি গুৱাহাটী পালোঁ। বেবীয়ে ফ্ৰক চেঞ্জ কৰিলে, কাৰণ তাতে এটা নতুন ফ্ৰক কিনিলে আৰু কিনিয়েই পিন্ধিবলৈ ল'লে। এতিয়া আমি গৈ আছোঁ অলপ ফুৰি আহোঁ বুলি, গুৱাহাটী পালোঁ, আৰু ভাবিছোঁ গুৱাহাটীৰ ৰাস্তাটো আপোনালোককো দেখুৱাওঁ। আমি এতিয়া ওপৰলৈ উঠিছোঁ, কামাখ্যা মন্দিৰৰ ওপৰৰ পৰা চাওক গোটেই গুৱাহাটীৰ ভিউ। মই ভালদৰে দেখুৱাব নোৱাৰিলোঁ বাৰু, তথাপিতো কেনেকুৱা লাগিল আপোনালোকে জনাব। আজিলৈকে বাৰু ইমান নহয়, বাই বাই।